মোৰ নালাগে যে BPF-এ ৩-৪টা আসনৰ বাহিৰে তাৰ বেছি জিকিব পাৰিব। হয়তো 5টা খুব বেছি জিকিব পাৰে, তাতকৈ চাগে বেছিকৈ জিকিব পাৰিব মোৰ সন্দেহ। ৰাইজ এবাৰ ইমানেই উৎফুল্লিত যে BTR আমি দখল কৰিবলৈ গৈ আছোঁ। ইতিমধ্যে অৱগত হৈছে যে BTC চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ দলে কৰিছিল, BTR চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ দলে কৰিছিল। সেইকাৰণে এই প্ৰমোদ বড়ো ডাঙৰীয়া, এই হাংগামা মহিলা ডাঙৰীয়াৰ যি হাস্যকৰ এই গালি গালাজ বা নিৰ্বাচনৰ সময়ত এইবোৰ চলি আছে, এইবোৰত আমি ইমান গুৰুত্ব দিয়া নাই আৰু গুৰুত্ব দিয়া উচিত বুলি ভবা নাই। কৰম গীত বুলি নহয়, এটা ঝুমুৰ গীত। এই পাৰে গংগা সেই পাৰে যমুনা, এই পাৰে গংগা সেই পাৰে যমুনা, চলে যাব যমুনাৰ পাৰে ভাই চলে যাব। এফাকি এনেই নিয়মটো কৰিলোঁ। ধন্যবাদ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক ধন্যবাদ জনাম। মোক এই পাষ্টৰ চেপৰাঙৰ পৰ্যবেক্ষক ৰূপে দায়িত্ব দিছে আৰু মই ইয়াতো আগতো কাম কৰিছোঁ। লোকসভা নিৰ্বাচনত দিলীপ শইকীয়া ডাঙৰীয়াই যেতিয়া প্ৰতিনিধিত্ব কৰিছিল সেই সময়ত ইয়াত আছিলোঁ, প্ৰায় 3 মাহ মানে আছিলোঁ। আকৌ পুনৰ পৰিষদীয় নিৰ্বাচনৰ কাৰণে দায়িত্ব দিছে। দীপক মহন্ত ডাঙৰীয়া আমাৰ প্ৰাৰ্থী, তেখেতক জিকাবলৈ আহিছোঁ। তেওঁ বৰ্তমান খুবেই জনপ্ৰিয়, মানুহৰ মাজত তেখেত বহুত জনপ্ৰিয় আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোককে বিগত 5 বছৰ তেওঁ বৰ্তমান MCLA হৈ আছে। তেওঁ যথেষ্টখিনি সঁহাৰি জনাইছিলে, সুখে দুখে ৰাইজৰ লগত আছিল আৰু আমাৰ আজি ভাৰতীয় জনতা পাৰ্টী দলৰ সমূহ কাৰ্যকৰ্তা দিনে ৰাতিয়ে একাকাৰ কৰি কষ্ট কৰি আছে। আমি ৰাইজৰ মাজত গৈছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজৰ ইতিমধ্যে অৱগত হৈছে যে BTC চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ দলে কৰিছিল, BTR চুক্তি ভাৰতীয় জনতা পাৰ্টীৰ দলে কৰিছিল। দেশত ভাৰতীয় জনতা পাৰ্টীৰ মোদী ডাঙৰীয়া নেতৃত্বৰ চৰকাৰ, ৰাজ্যত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমান মুখ্যমন্ত্ৰী আৰু দ্বিতীয়বাৰৰ বাবে তেওঁ মুখ্যমন্ত্ৰী আকৌ 2026 চনত হ'বলৈ গৈ আছে। তেনেস্থলত কেন্দ্ৰৰ ৰাজ্যত যিহেতু BJP চৰকাৰ আছে, BJP চৰকাৰ চলিয়ে থাকিব। ৰাইজ এবাৰ ইমানেই উৎফুল্লিত যে BTR আমি দখল কৰিবলৈ গৈ আছোঁ। তেনেস্থলত দীপক মহন্ত ডাঙৰীয়া জিকিব, আমি তেখেতক EM হোৱাটো বিচাৰোঁ আৰু এনেধৰণৰ ৰাইজৰ সেৱাত আৰু বৰ্তি হওক, সেই লৈ ৰাইজৰ মাজৰ পৰা ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আৰু মই 2 দিন ধৰি মই যি ঘূৰি দেখিলোঁ, সকলোটো প্ৰকাৰে ৰাইজে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে সঁহাৰি জনাইছে। ই ৰাভা গাঁৱতে আমি গৈছোঁ, আদিবাসী গাঁও বা আমাৰ অসমীয়া সমাজৰ গাঁৱতে হওক, ইয়াত গোৰ্খা বা নেপালী সমাজৰ গাঁৱতে হওক, ইয়াত টাউনত থকা যিসকল বেংগলী সম্প্ৰদায়ৰ লোক, ভোজপুৰী সম্প্ৰদায়ৰ লোক, প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোক, সংখ্যালঘু লোকসকলেও যথেষ্ট সঁহাৰি জনাইছে। কাৰণ দেখা পাইছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেধৰণে আজি কাম কৰিবলৈ গৈ আছে, যেনেধৰণে ৰাইজৰ আজি সেৱা আগবঢ়াইছে, এই BTR অঞ্চলত য'ত 5টা-6টা বজাতে দোকান পোহৰ বন্ধ হৈ গৈছিলে, আজি ৰাতি 11টা বজালৈকে, আমি কালি 1:30 বজাত কৰম পূজাৰ পৰা আহিছোঁ, 1:30-2টা বজাতো কৰম পূজা হৈছে, থিয়েটাৰ হৈছে, ৰাইজে দেখা প্ৰত্যক্ষ কৰিছে, বিহু সন্মিলন হৈছে, পূজা পাতল বা বিভিন্ন ধৰণৰ উৎসৱ ইয়াত ৰাতি পৰ্যন্ত হৈছে। এই যিবোৰ আনন্দ এটা পৰিৱেশ হৈছে সমগ্ৰ অসমত আৰু BTR অঞ্চলত, এয়া ৰাইজে আৰু যেন আমি আনন্দময় এটা পৰিৱেশেৰে থাকিব পাৰোঁ, জীয়াই থাকিব পাৰোঁ আৰু প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকসকলে যে নিৰাপত্তা পায়, এইখিনি লৈ ৰাইজে খুবেই বিশ্বাসী। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন মুখ্যমন্ত্ৰী যিজনেহে ৰাইজক উপযুক্ত সন্মান প্ৰদান কৰিবলৈ পাৰিব, সেয়ে প্ৰত্যেক জাতি জনগোষ্ঠীৰ ৰাইজৰ বিশ্বাস। মোৰ নালাগে যে BPF-এ 3-4টা আসনৰ বাহিৰে তাৰ বেছি জিকিব পাৰিব। হয়তো 5টা খুব বেছি জিকিব পাৰে, তাতকৈ চাগে বেছিকৈ জিকিব পাৰিব মোৰ সন্দেহ। সেইকাৰণে এই প্ৰমোদ বড়ো ডাঙৰীয়া, এই হাংগামা মহিলা ডাঙৰীয়াৰ যি হাস্যকৰ এই গালি গালাজ বা নিৰ্বাচনৰ সময়ত এইবোৰ চলি আছে, এইবোৰত আমি ইমান গুৰুত্ব দিয়া নাই আৰু গুৰুত্ব দিয়া উচিত বুলি ভবা নাই। আমি সাংগঠনিক দিশ কেনেধৰণে চলি আছে আৰু কেনেধৰণে আমি চৰকাৰী আঁচনিবোৰ ৰাইজে পাইছেনে সঠিকভাৱে, ক'ৰবাত কিবা অতীতত আমাৰ ক'ৰবাত অকণমান খুটি নাটি থাকি গ'ল নেকি, ভৱিষ্যতে যেন আমাৰ MCLA জিকাৰ পিছত, আমি চৰকাৰ গঠন কৰাৰ পিছত আমি যেন সেই ভুলবোৰ আৰু দুনাই ৰিপিট নকৰোঁ, ৰাইজৰ মনত আমি খুব আনন্দময় এটা পৰিৱেশেৰে ৰাইজৰ সেৱা কৰিব পাৰোঁ, সেইখিনি আমি পৰিকল্পনা লৈ পেলাই বা ৰাইজৰ কথাবোৰ আমি বুজি লৈ আমি কাম কৰি গৈ আছোঁ।